মোৰ সন্ধিৰ প্ৰস্তাৱ নাকচ কৰা হ'ল এয়া তোৰ সন্ধিৰ প্ৰস্তাৱ নাছিল এয়া আছিল তোৰ অসম মালিক প্ৰস্তাৱ আৰু তেনে প্ৰস্তাৱ লৈ সঁহাৰি জনোৱাটো পাপ বুলি গণ্য কৰে আমাৰ সৰ্বদে ঈশ্বৰে তহঁতৰ মেহমান নবাজি দেখি দাৰাত জাগিছে মোৰ দাৰাত তহঁতে চাগে অনুমানেই কৰিব পৰা নাই যে কি ভীষণ পৰিণতি মাতি আনিছ তহঁতৰ এই অসম ৰাজ্যলৈ কি পৰিণতিৰ ভয় দেখুৱাইছ এগৰাকী অতিথিৰ বাবদ অসমীয়াৰ লাজ কৰি থাকিব তহঁতৰ এই বাঘভূমি কবৰস্থান হৈ যাব তহঁতৰ এই বাঘভূমি য'ত কবৰ খন্দা মানুহ বিচাৰি তহঁতে হাহাকাৰ কৰি মৰিব লাগিব তহঁতৰ অসম নৱমৰ ত্যাগ হ'ব আৰু তহঁত অসমীয়া হবি নৱমৰ কোলা স্বদেশৰ জগতিৰ গোলামী কৰাৰ বাদে আন কাৰোৰে ওচৰত মূৰ তল কৰিব নজনা জাতিটোৱে হৈছে অসমীয়া মানুহখিনি হৈছে অসমীয়া নৈ বৈ শত্ৰুক বহাই লৈ যাব পৰা জাতিটোৱে হৈছে অসমীয়া যিকোনো শত্ৰুকে অনাংগনৰ বা তলৱাৰ পাত পাহৰাই পেলাব পৰা জাতিটোৱে হৈছে অসমীয়া ৰাষ্ট্ৰভাণ্ডৰ যিমান অস্ত্ৰ আছে উলিয়াই লৈ আহ যিমান ৰঙা ঘোঁৰা আছে চেকুৰাই লৈ আহ যুদ্ধভূমিক দুৰ্বল জ্ঞান কৰি শত্ৰুক কচু কটা নিদিয়াকৈ থকাৰ নিয়ম সেই অসমীয়া জাতিৰ নাই তেন্তে সেয়াই হওক সন্মুখ সমৰতে দেখা যাব নৱমৰ আক্ৰমণত কিমান দিনলৈ দৃষ্টি থাকে তহঁতৰ এই অসমীয়া জাতি পূৰ্বে পৰা মহাব্বতৰ নামত কচম খাই কৈছো তহঁতৰ এই খুব কবৰ নিদিয়ালৈকে এই দুৰ্বাক্ষণ কেতিয়াও শান্ত নহয়